দেশ কপোৱা মণিপুৰ কাণ্ডক লৈ বিশ্বনাথত তীব্ৰ প্ৰতিবাদ লাজ নলগা মুখ্যমন্ত্ৰী বিলাকে এইবিলাক মানে কথাখিনি কয় মণিপুৰৰ মহিলাক যৌন নিৰ্যাতনৰ কাণ্ড পোহৰলৈ অহাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো আৰম্ভ হৈছে প্ৰতিবাদ বেটি পঢ়াও বেটি বাঁচাও এইটো একদম কি ফালতু কথা নৰেন্দ্ৰ মোদীৰ এইটো একদম থাৰ্ড ক্লাছ কথা এইটো কিয় বেটি বচাও বেটি পঢ়া আজি বেটি সুৰক্ষা আছে নেকি আদিবাসী আইকন তথা বেলতলা কাণ্ডৰ নিৰ্যাতিতা লক্ষ্মী উৰাঙে তেওঁৰ সমৰ্থকসকলক লৈ বিশ্বনাথৰ জববাৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে আৰু মন কি বাত আমি খালি নৰেন্দ্ৰ মোদীৰ মনৰ বাত শুনিব লাগে নেকি তেওঁ যিটো ক'ব সেইটোৱে হ'ব নেকি নৰেন্দ্ৰ মোদী মণিপুৰ কাণ্ডৰ বাবে দুখ প্ৰকাশ কৰি এয়া এক চৰম লজ্জাজনক বুলি অভিহিত কৰে নিৰ্যাতিতাগৰাকীয়ে মহিলাক এইদৰে বিভ্ৰস্ত কৰি ৰাজপথত সমদল কৰা কাৰ্যক কঠোৰ ভাষাৰে নিন্দা কৰে এই ঘটনাৰ সৈতে জড়িত লোকক কঠোৰতম শাস্তিৰ দাবী তোলে লক্ষ্মী উৰাঙে আনহাতে নাৰীক সুৰক্ষা দিব নোৱাৰা মণিপুৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী তোলাৰ লগতে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰে নেত্ৰীগৰাকীয়ে মণিপুৰৰ ঘটনাৰ পিছতে মাতৃজাতি সুৰক্ষা প্ৰদানত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ লগতে দেশৰ মুৰব্বীৰ ব্যৰ্থতাৰো তীব্ৰ ভাষাৰে সমালোচনা কৰিছে